হেল্ল' নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মই আছোঁ পেহীহঁতৰ ঘৰত আৰু ৰাতিপুৱা গাখীৰ চাহ আজি বনাই দিলে পেহীয়ে। উপায় নাই, খাই দিলোঁ। লগতে আকৌ বেটাক অকণমান ভাতো খোৱালোঁ, কণীৰ আমলেট কৰি। সি যিহেতু যোৱাকালি ৰাতি ভাত খোৱা নাছিলে। এইপিনে পেহীয়ে ধুনীয়াকৈ মহুৰা ফুৰাই আছে আৰু এয়া দেখিছেনে, মানুহজন এতিয়াহে উঠিছে। আৰু এয়া ধুনীয়াকৈ পেহীহঁতৰ গোলাপকেইটা চাওকচোন বাৰু, ইমান ধুনীয়া লতা গোলাপ হয়, ওপৰলৈ বগাই গৈছে। আৰু পেহীয়ে ক'লে আজি আমাক পিঠা খুৱাব। মই আৰু ক'লোঁ তিয়া পেহী, ময়ে নাৰিকলকেইটা ৰুকি দিওঁ। মিক্সিত দিম বুলি ভাবিছিলোঁ, কিন্তু কাৰেণ্টে গুচি গ'ল। এয়া আমাৰ পিঠা চাওকচোন, কেইটামান বনালোৱে। মই ক'লোঁ পেহীক আজি দিয়া, ময়ে বনাই দিওঁ। এই পিঠাটো ঘৰত খুব বনাই থাকোঁ, সেইটো কাৰণে পেহীহঁতকো আজি বনাই খোৱালোঁ। চেকনিৰে কুকাৰত ভাপত দিয়া, হয়তো বহুতেই খাইছে। আৰু মোৰ আগৰ এটা ভিডিঅ' আছে দেই। এয়া মায়ে ধুনীয়াকৈ শাল বৈ আছে। পেহীহঁতে প্ৰায় 20-25খন গামোচা লগাইছে। যিহেতু বিহু আহি পালে, সি বিহুৰ আগৰ ভিডিঅ' হয় এইটো, তো আপোনালোকে বাৰু এতিয়া চাই আছে দিয়কচোন। আৰু এয়া আমাৰ দুপৰীয়া ভাত সাজ ৰেডি হৈ গ'ল। এয়া দাইল, লগতে মাছৰ তৰকাৰী আছিলে। এইপিনে আকৌ এয়া গাহৰি মাংস। যিহেতু আজি যামগৈ, সেয়া গাহৰি মাংসৰে মজাকৈ খানাটো খাই পেলাই যাম। আৰু এইপিনে সকলো বহি গৈছোঁ মাটিতে। ডাইনিং থাকিলেও আমি পকাত বহি খাই বৰ ভাল পাওঁ দেই। আপোনালোকে আৰু নাহাঁহিব, হয়তো কোনোবাই ক'ব পাৰে এনেধৰণে মাটিতে বহি খায়নে? নাই, এনেধৰণে বহুত ভাল লাগে। আৰু ড্ৰেছ আপ কৰি ৰেডি হৈ গ'লোঁ, কিন্তু ফুলকেইটা নোচোৱাকৈ নোৱাৰিলোঁ আৰু দেই। এনেধৰণে হালাই পেলাই হ'লেও ফটো ৰিলছ এটা বনাই ল'লোঁ আৰু এয়া আমি ওলাই দিলোঁ দেই। মা আৰু ভণ্টিকো লৈ আহিছোঁ। সিহঁতক পাঞ্জাবাৰীত থৈ পেলাই আমি হেঙেৰাবাৰীলৈ গুচি যাম। এয়া চাওকচোন। আৰু আজি লগত আছে যে সিহঁত, ভালেই লাগিছে পিছে আহি পেলাই। এয়া আমি 6 মাইল পালোঁহি। জামৰ মাজত ৰখি আহি 6 মাইলত ধুনীয়াকৈ চিখাই কুঁহিয়াৰৰ ৰস আনি দিলে বেটাক খাবলৈ। সি পিছে ভাল নাপালে, ময়ে খাই দিলোঁ। আৰু ই খাই আছে এতিয়া পেষ্ট্ৰি খাই আছে দেই। আৰু ধুনীয়াকৈ ইয়াত একাপ চাহ খাই পেলাই ঘৰলৈ বুলি যাম। আৰু চাহকাপ চাওকচোন, পেটিছ আৰু পাটি চেপ্টাৰ সৈতে আজিলৈ আহিলোঁ।